কাৰোবাৰ যদি পে'মেণ্ট কৰোঁতে পে'মেণ্ট নহয়, পে'মেণ্টটো ডিপ'জিটত নেদেখুৱায়, তেতিয়াহ'লে কেনেকৈ কমপ্লেইন কৰিব এই ভিডিঅ'টোৰ পৰা জানিব পাৰিব। প্ৰথমতে এই ছাৰ্ভিচটোত ক্লিক কৰিব লাগিব। এই ছাৰ্ভিচত ক্লিক কৰাৰ পিছত ইয়াতে অপশ্যন কেইটামান আহিব। অনলাইন ছাৰ্ভিচ এই অপশ্যনটোত ক্লিক কৰি দিব। দিয়াৰ লগে লগে টেলিগ্ৰাম আহিব। টেলিগ্ৰামত ক্লিক কৰি দিলে দিয়াৰ পিছত এইটো আহি গ'ল। ইয়াতে এই মেছেজ লেখা জেগাত মেছেজটো লিখিব। তাৰ আগতে এইটোত ক্লিক কৰি এই গেলাৰীত যাব লাগিব। গেলাৰীত যাই যিটো পে'মেণ্ট কৰিছিলে, পে'মেণ্টৰ ট্ৰেনজেকশ্যনৰ যিটো স্ক্ৰীনশ্বট, সেই স্ক্ৰীনশ্বটটো ধৰা এইটো মই এনেই দেখাই দিছোঁ। এনেকুৱা এটা স্ক্ৰীনশ্বট, যিটো পে'মেণ্টৰ স্ক্ৰীনশ্বট আহিব, সেই স্ক্ৰীনশ্বটটো ইয়াতে টাচ কৰি দিলে দিয়াৰ লগে লগে এইটো বস্তু ইয়ালৈ গুচি আহিব। অহাৰ পিছত এইটো ইয়াতে তাৰমানে মেছেজটো লিখি দিব লাগিব। মেছেজটো কি লিখিব লাগিব? প্ৰথমতে ID নাম্বাৰটো দিব লাগে। ID তাৰপিছত ID দি পেলাই ইয়াতে ফোন নাম্বাৰটো লিখি দিব। ফোন নাম্বাৰ লিখি দিয়াৰ পিছত তলত লিখি দিব ৰিচাৰ্জ ছাকচেছ বাট ডিপ'জিট নট চিন বুলি লিখি দি এইটোত ক্লিক কৰি পঠাই দিলেই হৈ যাব। এইখিনি কৰক। এইখিনি কৰিলে আপোনাৰ পইচাটো অলপ পিছতে সোমাই যাব।